মুসলমান যুৱতীয়ে পালে ৩৫ কোটি টকাৰ স্কলাৰশ্বিপ ৩৬ কোটি টাকার স্কলারশিপ পেয়েছি। আমেৰিকাৰ এখন ইউনিভাৰ্চিটিৰ পৰা স্কলাৰশ্বিপ লাভ কৰিছে এগৰাকী মুছলমান যুৱতীগৰাকীৰ নাম মিম। সৰু কালৰে পৰা ইচ্ছা আছিল আমেৰিকাৰ ইউনিভাৰ্চিটিত পঢ়াৰ আৰু সেই সপোন যেন বাস্তৱত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে। ৩৫ কোটি টকাৰ স্কলাৰশ্বিপ লাভ কৰিছে যুৱতীগৰাকীয়ে, যিটো স্কলাৰশ্বিপ বিশ্বৰ ভিতৰত 4জন ছাত্ৰ ছাত্ৰীক দিয়া হয়। তাৰে ভিতৰত এই বছৰ 4গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 3গৰাকী আমেৰিকাৰ আৰু এগৰাকী আমেৰিকাৰ বাহিৰৰ। আৰু এই মুছলিম যুৱতীগৰাকী ৩৫ কোটি টকাৰ স্কলাৰশ্বিপ লাভ কৰি উৎফুল্লিত হৈ পৰিছে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো এইবাৰ এগৰাকী মুছলমান যুৱতীৰ ভাগ্য খুলিছে। আমেৰিকাৰ এখন ইউনিভাৰ্চিটিত পঢ়াৰ বাবে সুবিধা লাভ কৰিছে। ৩৫ কোটি টকাৰ স্কলাৰশ্বিপ লাভ কৰি এইবাৰ উৎফুল্লিত হৈ পৰিছে মিম নামৰ এইগৰাকী মুছলমান যুৱতী।